সদায় নিচিনাকৈ ৰাতিপুৱা গা পা ধুই পূজা ভাগ কৰিলোঁ। তাৰপিছত ভাতকেইটা খাই এইফালে মই হোলী খেলিবলৈ ৰেডি হৈছোঁ। আজি যিহেতু হোলী, হেপী হোলী টু এভৰিৱান। হোলীৰ কালাৰবোৰৰ নিচিনাকৈ সকলোৰে লাইফ কালাৰফুল হৈ যায়। আৰু এইফালে মোক চাওকচোন, লগৰবোৰে কি অৱস্থা কৰিলে। ইমান ধুনীয়াকৈ সাজি কাচি আহিছিলোঁ, ফটো দুখনমান উঠিবও নাপালোঁ জানেনে। বুলি আমি আকৌ ছাৰকো ৰং লগাব গ'লোঁ। এইফালে ছাৰে আমাক ফ্ৰুটি কিনি দিলে। এনেকৈ ঘৰৰ পৰা দূৰত আছে যদিও লগৰখিনিৰ লগত মিলি ধুনীয়াকৈ হোলী চেলিব্ৰেট কৰিলোঁ আৰু বহুত এনজয় কৰিলোঁ। সৰুকাললৈ মনত পৰি গৈছে প্লাষ্টিক লৈ লৈ খেলা। শেষত চবে মিলি বিহু এপাকো নাছিলে আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিল।